হেল্ল' এভৰিৱান, মোৰ নতুন এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মোৰ মানুহজনে ফোন কৰি ক'লে বিলাহী পুৰা আৰু পালেং চাটনি খাম। মই ভাবিলোঁ হয়, শাকনি বাৰীখনলৈ আহিলোঁ, কিন্তু এডালো পালেং শাক নেদেখিলোঁ। দেখিছেনে মোৰ দুৰ্ভাগ্য কিমান। তাকে পালেং শাকৰ শাকনিৰ পৰা ওলাই আহিয়ে ভাবিলোঁ মেগীকে আনি ধুনীয়াকৈ বনাই থ'ম। আহিলোঁ দোকানলৈ বুলি ওলাই, দোকানলৈ আহি আছোঁ, আপোনালোকে চাই থাকক। আপোনালোকে ক'বচোন দেই, বিলাহী পুৰা আৰু পালেং চাটনি খাই কেনেকুৱা পায়। আৰু ফাইনেলি মই দোকান আহি পাই গ'লোহি। দোকানৰ পৰা মেগী ল'লোঁ, মেগী হাতত লৈ পেলাই ঘৰলৈ বুলি যাত্ৰা কৰিলোঁ। সেয়া দেখিছেনে, মই আহি থাকোঁতে মুৰ্গীকেইটাই কেনেদৰে আঘাত দিয়া কৰিছে। ঘৰলৈ আহি দেখিলোঁ বেটাই ধেনুকাৰ লৈ দেখোন ভাওনা কৰি আছে আৰু মোক চাবলৈ বাবে টানি টানি নিছে। আৰু নাচালেও নহয়, কান্দি দিব, গতিকে অকণমান ভাওনাকে চাই দিলোঁ। আহি পেলাই দেখিলোঁ মেগীখিনি বনাই পেলাই যিহেতু হাজবেণ্ড আহিব, ফাইনেলি হাজবেণ্ডো আহি পাই গ'লহি। এয়া হাজবেণ্ড ফ্ৰেছ হ'ল,